নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি দেওবাৰ বিশেষ আৰু দেওবাৰ দুপৰীয়া সাজত খাবৰ কাৰণে মাছ আনিলে মাছৰ এয়া মই মাছখিনি ধুই ল'লোঁ ধুনীয়াকৈ ধুই লৈ মাছ তেল নিমখ হালধি এনেকৈ হালধি লগাই এনেকৈ অলপ সময় ঢাকি থৈছোঁ অলপ সময় ঢাকি থৈ তাৰপিছত তেতিয়ালৈকে মই চব্জিখিনি কি বনাম সেইখিনি মই চালোঁ তাৰপিছত মই ভাবিলোঁ বিলাহী জিকা আলু এনেকৈ বনাম আৰু এয়া চব্জিখিনি কাটি ল'লোঁ চিম্পুলকৈ আৰু মান ধনিয়া নহৰু আদা এনেকৈ লৈ মাছখিনি তেলত দিছোঁ ফ্ৰাই কৰি লৈছোঁ ফাৰ্ষ্টতে মাছখিনি ফ্ৰাই কৰিছোঁ ফ্ৰাই কৰি সেয়া ভিডিঅ'টো চাওকচোন মই যেতিয়া চব্জিখিনি দিছোঁ সেই ভিডিঅ'খিনি কৰিছোঁ বুলি ভাবিলোঁ কৰাই নহ'ল এয়া মই শেষৰখনেই হ'লগৈ আৰু এয়া মাছখিনি ওপৰত দি দিছোঁ চব্জিখিনি পানী দি অৱশ্যে জানেই সকলোৱে আকৌ বেলেগকৈ ক'বও নালাগে এয়া এনেই চিম্পুলকৈ ওপৰতে মান ধনিয়া অলপ দি দিছোঁ এয়া চব্জিটোৱে আৰু এয়া শেষত পেটুখিনি বনালেহি আজিলৈ ভিডিঅ'টো ইমানেই আছিল ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই